Hi everyone, Gitika's live blog around at a video lo apnalokok swagatom janaisu. Aji hol 9 February aru mor bontir biya apnaloke hokolo akibad koribo aru video to jodi bhal pai apnaloke like share comment kori lobo aru logote thoka bell icon to press koribo napahibo aru video to sai jodi apnaloke subscribe kora na tenhole please subscribe kori lobo. বিয়া যেহেতু বিবাহ ভৱনত পতা হৈছে সেইকাৰণে সকলোবোৰ কিমান ধুনীয়াকৈ সজোৱা হৈছে চাওক আপোনালোককো দেখাই আছো। এয়া প্ৰথম গেটখন ইমান ধুনীয়াকৈ ফুলেৰে সজাইছে। এয়া ফাৰ্ষ্ট এন্ট্ৰি এইখিনি ফুলেৰে কিমান ধুনীয়াকৈ সজাইছে চাওক। এই প্ৰথম আপোনালোককো দেখাই আছো, আপোনালোকেও চাই থাকিব। এয়া ভৱনৰ ভিতৰত সকলোবোৰে কথা পতাত ব্যস্ত একদম। এয়া চাওক হয়ে কইনাৰ মাক গেষ্টক তামোল দি আছে, পান তামোল দি আছে। এয়া মোৰ বা হয়। সকলোৱে নিজৰ কামত ব্যস্ত আৰু ফটো তোলা ফটো ব্যস্ত, পান তামোল দিয়া পান তামোল ব্যস্ত। এয়া ছোৱালী বহা জেগাডোখৰ বৰ ধুনীয়াকৈ সজাইছে চাওক। এয়া মোৰ মা হয়, এয়া ঘৰৰ ওচৰ আইতা হয়। বায়ে আইতাহঁতক কিবা মোবাইলত দেখুৱাই আছে। মোৰ সৰু আইতা। সকলোৰে লগতে ময়ো অলপ নাচি দিলোঁ। আপোনালোকে মোক নিশ্চয় ধৰিব পৰা নাই হয়নে? সেয়া চাওক চিয়া গ্ৰীণ পিন্ধা চাদৰ মেখেলাজনী। নাচিব নাজানো, অলপ নাচি দিলোঁ। আপোনালোকে তথাপিও ক'ব কেনেকুৱা নাচিলোঁ আৰু মই কেনেকুৱা লাগিছোঁ প্লিজ কমেণ্টত জনাব। আপোনালোকে নিশ্চয় ভাবিছে মই কন্যাক ইমান দেৰি কিয় নাই দেখুওৱা। ৰ'ব, মই এতিয়া আপোনালোকক কইনাজনীক দেখাম। এয়া চাওক কইনা। আপোনালোকক কইনাজনীক দেখাই দিলোঁ। কইনা চফ দিয়াত ব্যস্ত। আমাৰ কইনাজনী কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে। দৰা গুচিবৰ কাৰণে আমি সকলোবোৰ ৰেডি হৈ আছোঁ। বিহু গান গাই আছে সকলোবিলাকে, আমি নাচি আছোঁ। ফাইনেলি আমাৰ দৰা আহি ৰেডি। আমি সকলোৱে আগুচিবৰ কাৰণে ৰখি আছোঁ আৰু খুব নাচি আছোঁ আৰু।
মই পৰি মানৱ লৈ থাকা মানৱ দৰা গোছাৰ পাছত কইনাৰ বাপেকে অলপ নিয়ম কৰি দৰাক ভিতৰলৈ আনিলে আপোনালোকক দেখাই আছোঁ। এতিয়া বৰমালা পিন্ধোৱা হ'ব, সেইকাৰণে কইনাক লৈ অনা হৈছে ষ্টেজলৈ। এতিয়া দৰা কইনা ইজনে সিজনক বৰমালা পিন্ধাব, আপোনালোকে চাই থাকিব। এতিয়া দৰা কইনা ইজনে সিজনক আঙুঠি পিন্ধাব।
এতিয়া মেইন বিয়া ষ্টাৰ্ট হৈ গ'ল কইনাক তাৰ আগতে কিবা কিবি নিয়ম কৰি লৈছে আৰু এইখিনি বিয়া শেষ যোৱাৰ পাছত কইনাক ঘৰলৈ আনি ৰাতিপুৱা বিদায় দিয়া হ'ল মই পুৰাটো ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মোৰ অসুস্থতাৰ বাবে মই সেইখিনি পুৰা কৰিব নোৱাৰিলোঁ তথাপি আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখাব চেষ্টা কৰিলোঁ আৰু আশা ৰাখিলোঁ যে আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ